কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম মাহিদিয় পুতলা। কবি নিৰ্মল প্ৰভা বৰদলৈ। আমাৰ ওচৰতে মাহিদিয়ৰ ঘৰ, তেওঁ পুতলাটিৰ হ'ল এদিন জ্বৰ, হাঁচি পানী লগা জ্বৰ। ডক্তৰ ডক্তৰ মাহিদিয়ৰে ক'লে, ডক্তৰ আনিবলৈ দাদাই লৰ দিলে। ডৰ 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 টক টক টক, ডক্তৰে আহি দুৱাৰত কৰে টক টক। পুতলাই ভয়তে কঁপে ঠক ঠক। ডক্তৰে ক'লে, ভয় নাই, এই বুলিলাহে কৈ বেজী এটি দিলে। আইঐ দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ।